নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে সকলোৱে ভাল আছে। আজি মই লৈ আহিছোঁ, আপোনালোকে এইটো কি কয় মই নাজানো, কিন্তু আমি কওঁ আটলাছ বুলি কওঁ। এই আটলাছটো আজি জুচ বনাই খাম। আমি ইয়াত মন আৰু মই আছোঁ দুইটাই। আজি আহক, আজি কেনেকৈ আমি জুচ বনাই খাওঁ। কোনটো পেকেট? এইখিনি বৰা চাউল খুন্দিছিলোঁ সেয়া। গুটিখিনি উলিয়াবলৈ কাৰণে গুটিটো বাচিব নোৱাৰি, এনেকৈ ধুনীয়াকৈ পানীত দি ধুনীয়াকৈ চালি কৰি গুটিবোৰ পেলাই দিলোঁ। চব ইমান ধুনীয়াকৈ হৈ গৈছে আটলাছৰ ৰস। এয়া দিছোঁ নিমখ, ইয়াত দি দিছোঁ গাখীৰ, খাওঁ ইমাৰ্জেঞ্চি খাওঁ। ঘূৰাই দিব লাগিব আকৌ, ঘূৰাই দিলেহে মিহল খাব। বেছি মিঠা হৈ যায়, বেছি মিঠা হৈ যাব বোলো, বেছিকৈ গাখীৰ দিয়া নাই। ধুনীয়াকৈ মিহল খাই গৈছে, কিমান মজা হৈছে। মই গাখীৰ বেছি দিয়া নাই, কেলৈ মানে খাওঁতা মানুহ নাই, অকল 4জন মানুহে খাম। এয়া ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ইমানতে মোৰ ভিডিঅ'টোৰ বাবে ধন্যবাদ।